নমস্কাৰ বন্ধুসকল, ভাৰতৰ আনবোৰ ৰাজ্যৰ লগতে অসমতো কোভিডৰ থাৰ্ড ৱেভ ইতিমধ্যে প্ৰৱেশ কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি অসমত কিদৰে অমিক্ৰন ভাইৰাছ প্ৰৱেশ কৰিলে আৰু তাৰ কি প্ৰভাৱ অসমৰ ওপৰত পৰিলে সেই বিষয়ে আলোচনা কৰিম। ভাৰতত অমিক্ৰণৰ প্ৰথমটো কেছ দেখা দিয়ে কেৰালা। ৰিপৰ্ট মতে ইউকেৰ পৰা অহা মানুহ এজনৰ গাত অমিক্ৰণৰ এই ফাৰ্ষ্ট কেছটো দেখা দিয়ে। আনহাতে অসমত ৫ জানুৱাৰী তাৰিখে অমিক্ৰণৰ প্ৰথম কেছ ধৰা পৰে। ৰিপৰ্ট মতে ছৌদি আৰবৰ পৰা অসমলৈ অহা মানুহ এজনৰ গাত অমিক্ৰণৰ এই প্ৰথম কেছটো ধৰা পৰে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ১ জানুৱাৰীৰ পৰা অসমত কৰোনাৰ তৃতীয় ৱেভ প্ৰৱেশৰ ঘোষণা কৰে। এতিয়ালৈকে আলফা, বিটা আৰু ডেল্টাৰ দৰে কৰোনাৰ ভিন্ন ভেৰিয়েণ্টবোৰ য'ত পৃথিৱীৰ ভিন্ন দেশত প্ৰভাৱ পেলাই আছিল, কৰোনাৰ এটা নতুন ভেৰিয়েণ্ট অমিক্ৰন ভেৰিয়েণ্টে আক্ৰমণ কৰিছে। লণ্ডনৰ ইম্পেৰিয়েল কলেজত কৰা এটা ষ্টাডি অনুসৰি অমিক্ৰন ভেৰিয়েণ্টটো আন ভেৰিয়েণ্টবোৰৰ তুলনাত অলপ কম ক্ষতিকাৰক যদিও অমিক্ৰন ভেৰিয়েণ্টৰ ৰি-ইনফেকশ্যনৰ চান্স ডেল্টা ভেৰিয়েণ্টতকৈ ৫ গুণ বেছি। এতিয়া আমি চাওঁ অমিক্ৰন ভেৰিয়েণ্ট হোৱাৰ লক্ষণবোৰ কি। ইউনাইটেড কিংডমত জো কোভিড চিমটম ষ্টাডিৰ ডাটা অনুসৰি উল্লেখ কৰা এই ১৪টা লক্ষণে অমিক্ৰনৰ উপস্থিতিৰ ইংগিত দিব পাৰে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছে যে এতিয়ালৈকে পোৱা কৰোনাৰ কেছবোৰৰ ভিতৰত আন ভেৰিয়েণ্টবোৰৰ তুলনাত অমিক্ৰন ভেৰিয়েণ্টৰ মাত্ৰাহে বেছিকৈ পোৱা গৈছে। ২০ জানুৱাৰী তাৰিখে অসমত মুঠ কৰোনাৰ কেছ পোৱা গৈছে ৭,৯২৯টা আৰু তাৰে ভিতৰত মৃত্যু হৈছে ১২ জনৰ। আনহাতে ২১ জানুৱাৰী তাৰিখে মুঠ পজিটিভ কেছৰ সংখ্যা ৬,৮৯৭টা আৰু ডেথ হৈছে ১৫ জনৰ। ঠিক তেনেদৰে ২২ জানুৱাৰী তাৰিখে মুঠ কেছৰ সংখ্যা ৫,৫৮০টা আৰু মুঠ ডেথ হয় ১৩ জনৰ। এটা ষ্টাডি অনুসৰি পোৱা গৈছে যে কোভিড-১৯ত অমিক্ৰন ভেৰিয়েণ্টটোৰ ৰি-ইনফেকশ্যনৰ চান্স ডেল্টা ভেৰিয়েণ্টতকৈ ১৬ গুণাই বেছি। অসমৰ বিভিন্ন স্কুল কলেজৰ লগতে ইউনিভাৰ্চিটিবোৰতো অমিক্ৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। অমিক্ৰন ভাইৰাছৰ ভয়াৱহতা চাই গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 5th ছেমিষ্টাৰৰ এক্সাম অফলাইনৰ পৰিৱৰ্তে অনলাইন লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰোনাক লৈ কোনো ধৰণৰ নতুন SOP দিয়া নহ'ব বুলি ঘোষণা কৰিছে। গতিকে কৰোনাৰ পৰা নিজে বাচি থাকিব আৰু নিজৰ পৰিয়ালকো বচাই ৰাখিব।